শ্যাম রূপী পিতা অম্বর যি বৰ প্ৰদান কৰিছিল বৰ্তমান
কার উপস্থিত বৃন্দাবনলৈ গৈ নাচ কৰি সকলক আহ্বান
করো মোহন করিয়া ধরো
মংগল নে? হয় প্ৰভু, আমাৰ সকলোৰে মংগল। এই গভীৰ নিশা কন্তপূৰ্ণ বৃন্দাবনলৈ ৰওনা হৈছা। ইয়াত ভূত, প্ৰেত, নানা জীৱ-জন্তুৱে বাস কৰে। বিশেষকৈ তোমালোক নাৰী জাতি। তোমালোকৰ স্বামীয়ে কিবা প্ৰতাৰণা কৰিলে নেকি? উচিত বা ৰাগাৱস্ত হলেও সঠিক কৰ্তব্য স্বামী সেৱা কৰা। গতিকে এই স্থান ত্যাগ কৰি স্বামী সেৱা কৰা। হে বাঞ্ছিধাৰী, এনে নিষ্ঠুৰ বাণীয়ে আমাক আৰু আঘাত নিদিবা। তোমাৰ বাঞ্ছিটোৰে আমাৰ সকলোৰে মন প্ৰাণ কাহিনী। আমাক আৰু আঘাতে নকৰিবা প্ৰভু। তোমাৰ মধুৰ সুধা প্ৰেম আশাৰ সকলো গোপী তোমাৰ কাষলৈ আহিব আৰু তুমি শপত বাণীৰে চালনা কৰি কিয় আঘাত দিছা প্ৰভু? হে কমলনয়ন নন্দৰ দুলাল, বঞ্চিত নকৰা আমাক। মৰততে শৰতৰ নন্দন কানন পাতি দিয়া প্ৰভু। আমাক প্ৰেম সুধা দান দিয়া প্ৰভু। নহবা পৰিহাস কৰিলো মাথো। কষ্ট কৰিলা আমাক প্ৰেম ভক্তিৰে। আহা গোপীসকল, স্নান কৰোঁতে মই অমিয়াপুৰত।
এৰিব নোৱাৰে। সেই বাংশীধাৰী পূৰ্বতে যি ধৰ্মৰ কথা কৈ তুমি আমাক লাজ দিছিলা, সেই ধৰ্ম এতিয়া কলৈ গল? ব্ৰজকামিনীৰ সংসাৰ সকলো পাহৰি গলা নহয়? চোৱা প্ৰেমিক, আমি তোমাৰ লগত আৰু খেলা নকৰো। বলা আমি অন্য বনে যাওঁ। আমি অন্য বনে যাওঁ। আমাৰ সৰল আশ্বাসত শ্ৰী দুষ্ট চৰিতৰ পৰিচয় দিছে। আমিও অন্তৰ্নিহিত কৰি তেওঁলোকৰ মন পৰীক্ষা কৰিব লাগিব। কিয় সবে মিলি আমাৰ মন ত্যাগ কৰিছা? আহা আহা লোকীসকল, শান্ত প্ৰেমময় অব্যাহত। আমাৰ জীৱন বন্ধু কলৈ গল? আমাৰ মাজত ৰাধাও নাই, কৃষ্ণও নাই। কোৱাহে তুলসী, তুমিতো গোবিন্দৰ প্ৰিয়, কোৱা প্ৰাণনাথ কোন বনে আছে?
সখীসকল, আমি কত বন পৰ্যটন কৰিও ৰাধা কৃষ্ণক বিচাৰি নাপালো। ঋষিমুনিৰ মুখে শুনিবলৈ পাইছো যে কৃষ্ণৰ বাল্যলীলা কৰিলে হেনো কৃষ্ণক দেখা পায়। সেয়েহে আমি সকলোৱে মিলি কৃষ্ণৰ বাল্যলীলা কৰো আহা।
বাল্যলীলা কৰিও কৃষ্ণক দেখা নাপালো সেয়েহে ব'লা আমি অন্য কোনে কৃষ্ণক বিচাৰি যাওঁ কাননাথ বৃন্দাবনৰ এই অনুপম সৌন্দৰ্যই আমাৰ মন উৎসাহিত কৰি তুলিছে নহয়নে সঁচাই কাননাথ চোৱাচোন ফুলবিলাক কেনেকৈ জকমকাই নাচিব লাগিছে ফুল পিন্ধিবানে কৈছাহে কিয় নিপিন্ধিম কাননাথ গোপীসকলে আমাৰ চাগে কত বিচাৰি ফুৰিছে ফুৰক বিচাৰি আমি যে কত আনন্দ উপভোগ কৰিছো তেওঁলোক থকা হলে আমি জানো ইমান আনন্দ উপভোগ কৰিব পাৰিলোহেঁতেন কাননাথ আমি এই ঠাই ত্যাগ কৰি অন্য স্থানে গমন কৰো ব'লা ব'লা কাননাথ ৰাধা কৃষ্ণৰ পদচিহ্ন দেখি মোৰ হৃদয় বিহীন হৈ গৈছে ব'লা সজনী বুকুৰ পৰা কৃষ্ণক লৈ আহোঁগৈ
দৰকাৰী তোৰচোন সিয়ে সেই কথা বুজাই নাই আই লবনো তোৰৰ দুখন বিস্তাৰ লবনো খণ্ডখানি যি গৰ্ব কৰিছিল সেই গৰ্ব খৰ্ব কৰিছিল উৰালত বান্ধি যি গৰ্ব কৰিছিল সেই গৰ্ব দূৰ কৰিলে আমাৰ প্ৰেমত কষ্ট হৈ যি গৰ্ব কৰিছিল সেই গৰ্ব খৰ্ব কৰিলো এতিয়া ৰাধাৰ গৰ্ব খৰ্ব কৰিবলগীয়া হ'ল মনে মনে কি ভাবিছা প্ৰাণনা যদি আৱশ্যক হয় আমাক তোমাৰ কান্ধতে তুলি লোৱা তোমাৰ কথাকে ভাবিছো কি আহা আমাৰ কান্ধত উঠা রাধার জীবন দান দিয়া প্রভু রাধার জীবন দান দিয়া সত্যই কি আজি মই প্ৰাণৰ ওপৰত হেৰুৱালো প্ৰাণনাথ আমার রাধার মৃত্যু হয়েছে দেখে আজ বললে একোই নাই ফেরও নিবুদ সখীসকল রাধার কি মৃত্যু হয়েছে না নাই একো কোৱা নাই তোমালোক সকলোৱে কৃষ্ণৰ নাম উচ্চাৰণ কৰাচোন তেতিয়াই ৰাধাৰ ভাল হৈ যাব তোমাৰ প্ৰাণনাথ আহিছে উঠা তোমালোকে কৃষ্ণৰ নাম উচ্চাৰণ কৰিছিলা নহয় ক'ত হে নিষ্ঠুৰ কৃষ্ণ কৃষ্ণৰ বিৰহে আজি মই দগ্ধ হলো জীৱনৰ আশা আৰু নাই সখীসকল জীৱনৰ আশা আৰু নাই শান্ত নহবা আমাৰ সকলোৰে নয়নমণি লৈ গৈছিলা নহয় এতিয়া কি অপৰাধে তোমাক ইয়াত অকলে এৰি থৈ গ'ল কৃষ্ণই কি অপৰাধে আমাক ত্যাগ কৰিলে তাক কেনেকৈ কওঁ সখী এতিয়া কৃষ্ণৰ বিৰহে দগ্ধ আমাক আৰু আঘাত নিদিবা সখী আমাক আৰু আঘাত নিদিবা ব'লা সকলোৱে মিলি আমি নিষ্ঠুৰ কৃষ্ণক বিচাৰি যাওঁ ব'লা সখী
দৰ্শন কৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰোঁগৈ। অনুতাপ ত্যাগ কৰা। মোৰ এটা মানুহক এৰি থৈ গৈছিলোঁ। জীৱৰ আত্মা পৰম আত্মাৰূপে সকলোৰে অন্তৰত বিৰাজমান হৈ আছে। আহা আহা গোপীসকল, জংলাৰ বালি জলক্ৰিয়া কৰি ঈশ্বৰৰ অৱতাৰ কৰোঁ। হরি নাচে কৃষ্ণ বিমলয় বদনা হরি নাচে কৃষ্ণ বিমলয় বদনা বিমলয় তোমাৰ নৃত্য অতি মনোৰম। এতিয়া আমি তাল ধৰো, তুমি নৃত্য কৰা। সেয়ে হওক। ৰতন
কোলাহল কৰি কিয় হ'ল ওপৰলি ভাবিছ অপূৰ্ব খেলা এটা পিলিঙা ডেকাই অসংখ্য যুৱতীৰ দৌৰি খেলত মগ্ন হৈ আছে তাৰ বাৰু অলপ হওকনে বাৰু অকলে গোটেই খেলা কৰিবলৈ নিদিওঁ ময়ো ইহঁতৰ লগত খেলি কেইজনীমান মোৰ হকু কৰিব এই মই কৈছো ল হেৰা হেৰা এইফালে আহা নাহে দেখা বুজিছো এই পিলিঙাতে মুখত কিবা এটা লৈ পেটু কৰি আছে বাৰু ময়ো মোৰ পেটাটো আনিব বজাৰহে কিজানি মোৰ ফালে আহিব নাহে তহঁতক মই চুৰ কৰি হলেও আনিব লাগিব গৈছো ৰক্ষা কৰা চিন্তা নকৰিবা, যাক মই শাস্তি দিম। তোমালোকে